নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কাইলৈ হ'বলগীয়া মহাপুৰুষীয়া নাটভাগীৰ কালি আছিলে ভৰাখৰা। যিহেতু নামঘৰৰ পৰা আহোঁতে বহুত দেৰি হৈ গ'ল, সেইকাৰণে ভিডিঅ' দিব পৰা নহ'লে। এয়া শকুন্তলা আৰু লগত প্ৰিয়ম্বদা আৰু অনসূয়াৰ প্ৰৱেশ। ভৰাখৰাৰ দিনাখন অকণমান এই ছবিখিনি ধৰি ৰাখিছোঁ। আৰু নাটভাগীৰ কাহিনীভাগ এটা সুন্দৰ কাহিনী। শকুন্তলা আৰু দুষ্মন্তৰ পুনৰ মিলন, শনিৰ প্ৰতিজ্ঞা পূৰণ। আৰু এয়া আজি ৰাতিপুৱাই আকৌ ভিডিঅ'টো আৰম্ভ কৰিলোঁ অকণমান। এয়া দেখিছেনে আজি বতৰটো ইমান গৰম দিছে ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা একেবাৰে 5 বজাতে বেলি আহি মূৰৰ ওপৰত ঠিলে। আৰু পাছবেলা দিনটো একো কৰা নহ'ল তেনেকৈ। আৰু এইফালে পাছবেলা দেখিছেনে একদম ইমান গৰম দিছে। তাৰ মাজতে আকৌ বৰসভাৰ কাৰণে পিঠাও খুন্দিব লাগে, মিঠৈ বনাবলৈ। আৰু সেয়া পিঠা এইফালে খুন্দি ল'লোঁ, মা আৰু মই দুজনীয়ে মিলি। আৰু এইফালে আমি পিঠা খুন্দি আছোঁ, আনফালে এয়া চিংকি আৰু টিকুৰ খেল। আৰু তাৰ পাছত আমি পিঠা খুন্দি আজৰি হৈ গা পা ধুই মেলি আকৌ মিঠৈ বনাবলৈ বুলি নামঘৰলৈ ওলাই গ'লোঁ। এয়া মায়ে কৈছে বোলে ৰাস্তালৈ চাই গৈছোঁ আৰু কেমেৰাটোলৈনো কেলৈ চাম। আৰু এইফালে দেখিছেনে এইজোপা এতিয়া ৰংবোৰ সলনি হৈ গৈছে, অকণমান বগা হৈ গৈছে দেখিবলৈ, কিন্তু এতিয়াৰ মানে বগা হৈ যোৱাৰ পিছতো আকৌ এটা বেলেগ সৌন্দৰ্য। আৰু এইফালে আহি লাগি গ'ল সকলো কামত, সকলোৱে মিলিজুলি এনেদৰে মিঠৈ বনাবলৈ বুলি ল'লোঁ। এয়া দেখিছেনে একদম পূৰা মঠিছে মিঠৈ। আৰু এইফালে গুড় কাটি আছে। কথাতে কৈ নহয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে আমাৰ এইফালে দেউতাই পাক ধৰিছে গুড়ৰ, আৰু এয়া সকলোৱে মিলি মিঠৈ বাটিছে। আৰু সামাজিক কামবোৰত এনেদৰে সকলো মিলি ওলাই আহে কাৰণে বেছি ভাল লাগে। আৰু আচলতে সেইকাৰণে মানুহ সমাজলৈ যাব লাগে। আৰু এইফালে আমাৰ নবৌহঁত, এইফালে বৰমা, মা, মামী সকলো মিলি একেবাৰে মাহীদেউ পেহীদেউ সকলো আছে। আৰু এয়া সকলোৱে মিলি, আৰু এইফালে আমাৰ দেউতাই পাক ধৰিছে গুড়ৰ। আৰু এইফালে এগৰাকী খুৰীয়ে আকৌ 10 বাৰ সকলোকে বিচি দিছে, যিহেতু ইমান গৰম দিছে আজি। আৰু যিমান গৰম পৰিলেও কিন্তু সকলো ওলাই আহি এইদৰে সহযোগিতা আগবঢ়ায়। আৰু এইদৰে সকলোৰে সহযোগিতাত, সকলোৰে প্ৰচেষ্টাত, সকলোৰে কষ্টৰ ফলত 4000ৰ ওপৰত আৰু আজি মিঠৈ বনোৱা হ'ল। আৰু কাইলৈৰ কাৰণে সকলো ৰেডি হৈ গ'ল। আৰু তাৰ মাজতে কেইখনমান মই ফটো তুলি ৰাখিলোঁ। আজিলৈ ইমানেই আছিল। আকৌ এবাৰ লগ পোৱাৰ আশাৰে আপোনালোকৰ কাষ চাপিমহি। এতিয়া আহিছোঁ, বাই।